आर्मी रैखाथि बिफाननिफ्राय आजिरा लाना न'फारसे फैफिननाय केप्टेन रमन चन्द्र ब्रह्मखौ गाजा गोमजायै बरायदों। आर्मी रैखाथि बिफानाव साख्रि मावनाय केप्टेन रमन चन्द्र ब्रह्मआ आजिरा मोननानै गावनि आंगो न' बागानपारायाव सफैफिनबाय। बाक्सा जिल्ला बागानपारा आउटपोस्ट पुलिस थानानि बेन्दोंआव थानाय बागानपारा गामिनि आर्मी रैखाथि बिफानाव 29 बोसोर सम साख्रि मावनानै केप्टेन रमन चन्द्र ब्रह्मआ आजिरा मोननानै गावनि आंगो जोनोम गामियाव सफैबाय। बिथाङा 1995 इं मायथाइयाव गिबियै आर्मी फाइकि हानजायाव जयेन जानानै इयुनाव केप्टेनसिम बिबानखौ मोननो हादोंमोन। गोलाव बोसोर हादोरखौ रैखाथि होनायाव खामानि मावबोनाय केप्टेन रमन चन्द्र ब्रह्म बिथांनि आजिरा मोननायाव दिनै बागानपारा एक्स सार्भिसमेन वेलफेयार ससाइटिया बिथांखौ गाजा गोमजायै बरायनायजों लोगोसे बिटिसि आयेनाफोरनि बुंथिगिरि खाथिराम बर', बागानपारा आन्चलिक एबसु, बागानपारा बर' थुनलाइ आफाद आरो गोबां रायजो राजाफोरा बिथांखौ गोसो गोथारै बरायनायखौ नुनो मोनो। আজিৰ পৰা 29 বছৰ 6 মাহ আগত আমাৰ বাগানপাৰা অঞ্চলৰে এজন ব্যক্তি এজন যুৱক আৰ্মিত মকৰৰ হৈছিলে আৰু জেনেৰেল ডিউটিত মকৰল হৈছিলে আৰু সেই জেনেৰেল ডিউটিত মকৰল হোৱাৰ পিছত ক্ৰমান্বয়ে তেখেতৰ যিখিনি চাকৰি জীৱন এই চাকৰি জীৱনত প্ৰমোশন হৈ আজি যোৱাকালি 31 অক্টোবৰ এই 31 অক্টোবৰৰ দিনা অনাৰাৰী কেপ্টেইন হিচাপে আমাৰ যিজন ব্যক্তি অনাৰাৰী কেপ্টেইন ৰমন চন্দ্ৰ ব্ৰহ্ম অৱসৰ গ্ৰহণ কৰে আৰু তেখেতৰ যি সফল যি এটা অৱসৰ গ্ৰহণ এই অৱসৰ গ্ৰহণৰ পিছ মুহূৰ্ততে আমাৰ ইয়াত বাগানপাৰা অঞ্চলৰ যি এক্স সাৰ্ভিসমেন ওয়েলফেয়াৰ সোসাইটি লগতে আমাৰ ইয়াত স্থানীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা বাগানপাৰা, বড়ো সাহিত্য সভা বাগানপাৰা আৰু এই বাগানপাৰা অঞ্চলৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বিভিন্ন দল সংগঠনৰ পৰা তেখেতক আদৰণি জনাইছে আৰু সেই আদৰণি জনোৱা যি অনুষ্ঠান এই অনুষ্ঠানত ময়ো অংশগ্ৰহণ কৰিছিলোঁ। সঁচাকৈয়ে কেপ্টেইন ৰমন চন্দ্ৰ ব্ৰহ্মৰ যি দীঘলীয়া যি এটা মানে চাকৰি জীৱন এই চাকৰি জীৱন খুব সুন্দৰভাৱে সফল অৰ্জন কৰি আজি ঘৰত সোমাইছে। এই ল'ৰাটো আমি সৰুৰ পৰাই দেখিছোঁ আৰু মানে বহুত শান্তশিষ্ট বহুত মানে ডিচিপ্লিনৰ মাজত চলা এজন ল'ৰা আছিলে আৰু এই হিচাপতে নিশ্চয় নিজৰ যি এটা কঠোৰ পৰিশ্ৰম এই কঠোৰ পৰিশ্ৰমৰ কাৰণে জেনেৰেল ডিউটিত মকৰল হৈ কেপ্টেইনলৈকে প্ৰমোশ্যন হৈছিলে আৰু আজি সশৰীৰে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেখেতে নিজৰ যি বাসগৃহত উপস্থিত হৈছে আৰু নিশ্চয় আমি সকলোৱে তেখেতৰ যি সফল যি এটা জীৱন এই সফল জীৱনৰ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি থকা যিখিনি সময় এই সময়বিলাকতো সফলতাৰে যেনেকৈ ভাৰতৰ কাৰণে ভাৰত দেশৰ কাৰণে ভাৰতৰ জনগণৰ কাৰণে যেনেকৈ মানে সুন্দৰ এটা কাম কৰি আহিছে নিশ্চয় ৰিটায়াৰমেণ্টৰ পিছতো অৱসৰৰ পিছতো তেখেতে এই অঞ্চলত থাকি এটা ৰাইজৰ কাৰণে নিশ্চয় এটা সুন্দৰ কাম কৰিব আমাৰ বিশ্বাস আছে আৰু তেখেতে এইখিনিত সফলতা প্ৰাপ্তি কৰিব। প্ৰথমতে মই 29 বছৰ 6 মাহ 8 দিন চাকৰি কৰি আজি ৰিটায়াৰ হৈ আহি বহুত মানে ভাল লাগিছে যিটো কি বুলি কয় আপোনাৰ ওয়েলকাম আৰু ইয়াত ওয়েলকামত ইমানখিনি ৰাইজে আহি মোক মানে
ধন্যবাদ দিছে মই ইয়াৰ কাৰণে সৰ্বপ্ৰথমে ৰাইজসকলক মই হেৰি জনাওঁ মোৰ অন্তৰীভাৱৰ পৰা শুভেচ্ছা সেই চাকৰি কৰি এতিয়া মই আজিৰ পৰা এক্স ছাৰ্ভিচমেন এটা ৰিটায়াৰ এটা টাইটেলটো পাম কিছুমান চাকৰি কৰি আহি মানে বেয়াও লাগে কিছুমান মানে এনেকুৱা মানে শান্তিও লাগিছে যে যিটো সেই চাকৰি কৰা সময়ত যেনেকুৱা টেনশ্যন আছিল বা এটা সমস্যা থাকে এই সমস্যাটোৰ পৰা মই দূৰ হ'ল সমস্যাৰ পৰা মানে হেৰি হৈ গ'ল মুক্ত হৈ গ'ল এতিয়া সেই নতুন এতিয়া সংসাৰ মানে জীৱন যাপন কৰিব গৈ আছোঁ বোলে চিভিল কাৰণ যেতিয়া নেকি মই 18 বছৰ বয়সৰ পৰাহে মানে আৰ্মিৰ বিষয়ে জানো এটা চিভিল বিষয়টো নাজানো ইয়াৰ কাৰণে আজিৰ পৰা মানে ষ্টাৰ্ট কৰিম এই যিখিনি ৰাইজ বা ঘৰৰ সমাজৰ সেইবিলাক পৰা মই অলপমান হেৰিটো ল'ব লাগিব শিকিব লাগিব আমি আৰ্মি মানুহ সোনকালে এডজাষ্ট নহয় কিন্তু চেষ্টা এটাতো থাকিব লাগিব কিন্তু খুব ভালো লাগিছে কি মই ইমান বিভিন্ন কি বোলে জাগাত থাকি আহি আজি আৰ্মিটো ক'ত ক'ত থাকিব লাগে সেইটো আপোনালোকে ভালেখিনি জানে কেতিয়াবা ৰাজস্থান কেতিয়াবা বৰফ লে লাডাখ কেতিয়াবা ছিকিমত কেতিয়াবা বৰ্ডাৰত থাকিব লাগে সেইবোৰ এটা টেনশ্যনটো নাই কিন্তু ডিউটি কৰা সময়তহে আমি কিছুমান ভাবোঁ কি সেইটো ডিউটি নেকি এই ডিউটিটো মানে কিন্তু আমি এটা মানে ইণ্ডিয়ান আৰ্মি হৈ এইখিনি এটা যিটো ডিউটি কৰোঁ সেইটো তাৰমানে আমি এটা গৌৰৱ মেহচুচ কৰি আৰু এটা কথা একদিন মই নিজে টিম লিডাৰ হৈ এইখিনি ছিকিমত আছিলোঁ সেই সময়ত ঠিক মানে চাইনা বৰ্ডাৰৰ লগত আছিলোঁ চাইনা বৰ্ডাৰৰ চাইনায়ো তাৰমানে আহে মই সেই সময়ত টিম কামাণ্ডাৰ আছিলে সিহঁতৰ গাড়ী আহি একদম ভোৰ ভোৰ মানে আহিখিনি আমাৰ যিটো জাগা আছে সেই জাগাত লগ কৰে তাৰমানে ইণ্ট্ৰডাকশ্যন কৰে আৰু ভাল বেয়া কথা পাতে মানে তাৰপিছত যদি ভালেই যদি ৰিলেশ্যনটো থাকে কোনো একো নকয় যদি এই মাজে মাজে কিবা এটা চলি থাকে আৰু সেইবিলাক কিন্তু সেইবিলাক সমস্যাৰ পৰাও আমি এতিয়া মুক্ত হৈ গ'ল আৰু খুব ভালেই লাগিলে যিখিনি মানে এতিয়া আমাৰ এৰিয়া হওক সেইবোৰ ল'ৰাবিলাকক মই আহ্বান কৰিব খোজোঁ কি এই ইণ্ডিয়ান আৰ্মিত জইন কৰিব লাগে আমি এটা মানে নিজকে অলপ কি বোলে গৌৰৱ মেহচুচ কৰি আৰু ইয়াৰ কাৰণে মই সকলোকো হেৰি কৰি আৰু কি আৰ্মিত জইন কৰিব লাগে আহ্বান জনাওঁ আৰু যদি মোৰ ফালৰ পৰা যদি হেল্প কৰিব লগা কিবা এটা আছে গাইড যদি লয় কোনোবা ল'ৰাই যদি চেষ্টা কৰে তো ময়ো দিম আমাৰ এছ'চিয়েশ্যনটো আছেই আমাৰ বাগানপাৰা চলাই আছে বা আমাৰ বাগানপাৰা এক্স ছাৰ্ভিচমেন ৱেলফেয়াৰ এছ'চিয়েশ্যনটো আছেহে সেইটো আমি আৰু ভালকৈ চলাম বুলি আমি হেৰি আশা কৰোঁ আৰু থেংক ইউ